হেল্ল' ছাত্ৰ ছাত্ৰীসকল, এটা ভাল টপিকছৰ ওপৰত ভিডিঅ' বনাবলৈ গৈ আছোঁ আৰু আজিৰ টপিকটো হৈছে ত্ৰিভুজৰ সংখ্যা গণনা কৰা। ট্ৰাইংগেল কাউণ্টিং যিটো আছে আমাৰ যিকোনো কম্পিটিটিভ এক্সাম অসমৰে হওক বা যিকোনো কম্পিটিটিভ এক্সামত এই ট্ৰাইংগেল কাউণ্টিঙৰ পৰা প্ৰশ্ন অহা দেখা যায়। গতিকে আহকচোন আজি আমি এই ভিডিঅ'টোৰ দ্বাৰা ট্ৰাইংগেল কিদৰে কাউণ্টিং কৰে, বিভিন্ন ধৰণৰ ট্ৰাইংগেল চিত্ৰৰ পৰা কিদৰে কাউণ্টিং কৰিব পাৰে যে এই চিত্ৰটোত কিমানটা ট্ৰাইংগেল আছে। গতিকে আমাৰ প্ৰথমটো আছে যিটো যে 1 নম্বৰৰ যিটো আছে আমাৰ প্ৰথম যে আছে এইটো আমি গম পাওঁ যে ইয়াতে এটা ত্ৰিভুজ আছে, কাৰণ আমি দেখিছোঁ যে ইয়াতে এটা ত্ৰিভুজ। যদি চিত্ৰটো এনেকৈ নহয়, যদি আমাৰ এনেকৈ হয় যে মাজত এটা লম্ব থাকে আৰু তেতিয়াহ'লে আমি কেইটা দেখোঁ ত্ৰিভুজ, এটা দুটা দেখোঁ। কিন্তু ইয়াত আচলতে দুটা ত্ৰিভুজ নাই, ইয়াত দুটা ক'লে আমাৰ সম্পূৰ্ণ ভুল। কিয়নো ইয়াতে আপুনি যদি চায় তেতিয়াহ'লে আপুনি ইয়াতে এটা ত্ৰিভুজ, ইয়াতে এটা ত্ৰিভুজ ঠিকে চাইছে, দুটা আপুনি ঠিকেই কৈছে, কিন্তু এই সম্পূৰ্ণটো এটা ত্ৰিভুজ হয়। তেতিয়াহ'লে ইয়াত আমাৰ ত্ৰিভুজ কেইটা হৈ গ'ল, প্ৰথমে আমাৰ এটা দুটা, তাৰপিছত সম্পূৰ্ণ এটা তিনিটা। গতিকে আপোনাক যদি বহুত কেইটা এনেকৈ আস্তানি দিয়ে এটা চিত্ৰত, তেতিয়াহ'লে আপুনি এইবোৰ কেনেকৈ উলিয়াব। আৰু তাৰ এটা সহজ ট্ৰিক আছে, সেই যিটো যিমানকেইটা চকুৰে চাইছে, অৰ্থাৎ যিমানকেইটা আপুনি ইয়াত চাইছে যে এটা দুটা তিনিটা চাৰিটা, অৰ্থাৎ ইয়াত আপুনি 1 2 3 4 আৰু এই আটাইকেইটা যোগ কৰি যিমান যোগফল হ'ব সেইটো হ'ব আপোনাৰ ত্ৰিভুজৰ সংখ্যা। তো আপুনি ইয়াতে যোগ কৰি চাব পাৰে যে 1 2 3 4 কিমান হ'ব, 3 3 9 আৰু 4, তেতিয়াহ'লে আপোনাৰ নাম্বাৰ অফ ট্ৰাইংগেল সংখ্যা কিমান হ'ব, 10 হ'ব। ঠিক একেদৰে ইয়াতে আপুনি যদি চাই যে 1 2 আৰু 1 আৰু 2 যোগ কৰি কিমান 3, গতিকে ত্ৰিভুজ কিমানটা আছে 3। ঠিক আছে। আৰু 2 নম্বৰটোত তোমাৰ 2 নম্বৰ যিটো নিয়ম, 2 নম্বৰটো যদি তোমাৰ চিত্ৰটোত যদি লম্বভাৱে নহয়, যদি ভূমিৰ সমান্তৰালকৈ আস্তানি দিয়া থাকে, তেতিয়াহ'লে তোমালোকে কেনেকৈ উলিয়াবা। গতিকে ইয়াত আগৰটো আছিলে আমাৰ লম্বভাৱে এটা দিয়া আছিল, তেতিয়াহ'লে আমি কেনেকৈ ওলাইছোঁ যে যোগ কৰিছোঁ। যদি আপোনাৰ ভূমিৰ সমান্তৰালকৈ দিয়া থাকে, ত্ৰিভুজটোৰ যদি ভূমিৰ সমান্তৰালকৈ আস্তানি দিয়া থাকে যিকোনো চিত্ৰত, তেতিয়াহ'লে তোমালোকে কেনেকৈ ত্ৰিভুজটো কাউণ্টিং কৰিবা। ইয়াত আছে তোমালোকে গম পাইছা যে ইয়াতে এটা ত্ৰিভুজ, ইয়াতে আৰু এটা ত্ৰিভুজ হ'ব, ইয়াতে এটা ত্ৰিভুজ গম পোৱা যেন লাগে যে ইয়াতে এটা ত্ৰিভুজ আছে, এইটো মিলি আৰু এটা হ'ব। গতিকে এইটো আমাৰ ওলোৱাৰ সহজটি হ'ব যে আমাৰ কিমানটা ভূমি সমান্তৰালকৈ ৰেখা আছে। আপুনি যদি চাই এটা ভূমি সমান্তৰালকৈ ৰেখা আছে বা সমান্তৰাল, এই যে এটা ভূমি সমান্তৰালকৈ ৰেখা আৰু এটা, গতিকে এই ৰেখা দুটা হ'ব ত্ৰিভুজৰ সংখ্যা। মানে এই যিমান ইপিনে ৰেখা থাকিব সেইকেইটাই ত্ৰিভুজ থাকিব, দুটা আছে। অৰ্থাৎ আপুনি এনেকৈ যোগ কৰিব পাৰে যে এটা দুটা। ইয়াতে যদি ঠিক একেদৰে আৰু আমাৰ বেছিকৈ দিয়া থাকে, তেতিয়াহ'লে আমাৰ এনেকৈ চাব যে এটা ত্ৰিভুজ আছে, তাৰপৰা দুটা আছে, তাৰপিছত তিনিটা আছে। ঠিক একেদৰে ইয়াতেও আপুনি চাব পাৰে এটা দুটা তিনিটা, মানে এইফালে এটা ত্ৰিভুজ হয়। আপুনি এনেকৈ কাউণ্ট কৰিব পাৰে এটা দুটা তিনিটা তিনিটা চাৰিটা, গতিকে ইয়াত চাৰিটা আছে, ইয়াত তিনিটা আছে, ইয়াত দুটা আছে। যদি আপোনাৰ দুটা দিয়া থাকে আৰু লম্বভাৱে দিয়া থাকে, তেতিয়াহ'লে তুমি কেনেকৈ উলিয়াবা। এতিয়া আহোঁ 3 নম্বৰটো, যে 3 নম্বৰটোত আমাৰ কি দিয়া আছে যে সমান্তৰালকৈ ৰেখা দিয়া আছে আৰু লম্বভাৱেও দিয়া আছে। তেতিয়াহ'লে আমাৰ কি কৰিব লাগিব যে আমাৰ আগত সমান্তৰালকৈ বা লম্ব যিকোনো আগত এটা উলিয়াব লাগিব, আৰু পিছত সেই দুটা আকৌ পূৰণ কৰিব লাগিব। পূৰণ কৰিলে যিমান পূৰণফলটো হ'ব সেইটো হ'ব ত্ৰিভুজৰ সংখ্যা। তো আমি আগতে কি চাইছিলোঁ, লম্ববিলাক চাইছিলোঁ। গতিকে লম্বকেইটা আমি উলিয়াই লওঁ যে লম্ব কেনেকৈ উলিয়াইছিলোঁ যে 1 2 এই দুটা যোগ কৰিছিলোঁ, যোগ কৰিলে কিমান ওলাল 3। 3 লগত ভূমি সমান্তৰালকৈ কেইটা ৰেখা আছে, দুটা। গতিকে ইয়াত আমি আগৰ যিটো কৰিছোঁ, আগৰটোৰ লগত পিছৰ নিয়মটো যিটো কৰিলোঁ, সমান্তৰালকৈ ৰেখা থাকিলে সেইটো পূৰণ কৰিলে কিমান হ'ব, 6 হ'ব। গতিকে আপুনি যদি চাই যে সমান্তৰালকৈ আছে, গতিকে আমাৰ এটা দুটা, এই আপুনি ধৰক যে এই ৰেখাটো নাই, তেতিয়াহ'লে আপোনাৰ কি হ'ব, এই ৰেখাটো নাথাকিলে ত্ৰিভুজটো এনেকুৱা ত্ৰিভুজ হ'ব, মাজত লম্বভাৱে কেৱল আছে, ভাবি লওক এইটো নাই। তেতিয়াহ'লে আপোনাৰ কেনেকৈ উলিয়াব লাগিব, 1 + 2 1 + 2 = কিমান হ'ব, 3 হ'ব। 3 লগত ভূমি সমান্তৰালকৈ যিকেইটা ৰেখা আছে সেই
সংখ্যাটো পূৰণ কৰক ভূমি সমান্তৰালকৈ কেইটা ৰেখা আছে দুটা আছে গতিকে 2 পূৰণ কৰি 6 ইয়াত কিমান আছে 6টা ট্ৰায়াঙ্গেল আছে গতিকে আপুনি যদি ইয়াত চাই যে ইয়াৰ লম্বভাৱে দুটা ৰেখা থাকে আৰু সমান্তৰালকৈ এটা ৰেখা থাকে তেতিয়াহ'লে আপুনি কেনেকৈ উলিয়াব ইয়াত ঠিক একেটা নিয়ম আপুনি ভাবি লওক যে এই সমান্তৰাল ৰেখাটো নাই তেতিয়াহ'লে আপুনি উলিয়াব লাগিব 1 2 3 আৰু এই তিনিটা যোগ কৰিব লাগিব তিনিটা যোগ কৰিলে কিমান হয় 5 হয় 5 হোৱাৰ পিছত আপোনাৰ ভূমি সমান্তৰালকৈ কেইটা ৰেখা আছে ভূমি সমান্তৰালকৈ ৰেখা আছে আপোনাৰ দুটা গতিকে দুইটো আকৌ এই 5 ৰ লগত পূৰণ কৰিলে কিমান হ'ব 10 গতিকে ইয়াত নাম্বাৰ অফ ট্ৰায়াঙ্গেল কিমান আছে 10 ইয়াৰ পিছতো যদি আপুনি চাই তেতিয়াহ'লে আপুনি যদি ভূমি সমান্তৰালকৈ ৰেখা বেছি দিয়া থাকে আৰু লম্বভাৱে ৰেখা এটা দিয়া থাকে তেতিয়াহ'লে আপুনি কেনেকৈ উলিয়াব আপুনি ঠিক আগতেই ভাবক এই দুটা আপোনাৰ নাই আপুনি ভাবি লওক ধৰি লওক এই দুটা আপোনাৰ কি নাই ৰেখা নাই তেতিয়াহ'লে আপুনি কিমান পাব যে ত্ৰিভুজটো এনেকুৱা ত্ৰিভুজ পাব এটা ত্ৰিভুজ আৰু দুটা তেতিয়া আপুনি কি কৰিব 1 2 আৰু এই দুটা যোগ কৰিলে কিমান হ'ব 3 3 লগত ভূমি সমান্তৰালকৈ কেইটা ৰেখা আছে এটা আছে দুটা আছে তিনিটা আছে গতিকে 3 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব নাম্বাৰ অফ ট্ৰায়াঙ্গেল হ'ব 9 আপোনালোকে 4 নম্বৰ নিয়মটো যদি চাই 4 নম্বৰটো যদি চিত্ৰত কোনো ধৰণে এনেদৰে দিয়া থাকে যে এটা ত্ৰিভুজৰ যদি মাজত আৰু এটা ত্ৰিভুজ থাকে তেতিয়াহ'লে আপোনালোকে কেনেকৈ নাম্বাৰ অফ ট্ৰায়াঙ্গেল উলিয়াব গতিকে ইয়াৰ কাৰণে আপোনালোকে কি কৰিব যে মাজত যদি এটা ত্ৰিভুজ দেখিবলৈ পায় তেতিয়া ইয়াৰ কাৰণে কি কৰিব আপুনি 4টা ত্ৰিভুজ ধৰি ল'ব যিকোনো ত্ৰিভুজৰ যদি মাজত আৰু এটা ত্ৰিভুজ থাকে তাৰ কাৰণে কি কৰিব আপোনালোকে 4টা ত্ৰিভুজ ধৰি ল'ব ঠিক চিত্ৰত দেখুৱাৰ দৰে এই ত্ৰিভুজৰ মাজত কি আছে এটা ত্ৰিভুজ দেখা গৈছে গতিকে ইয়াৰ কাৰণে আমি কিমানটা ধৰিলাম 4টা ত্ৰিভুজ ধৰিলাম গতিকে 4টা ধৰি ল'লো আৰু কি আছে সম্পূৰ্ণ এটা ত্ৰিভুজ ইয়াত আছে সকলে জানে যে সম্পূৰ্ণ এটা ত্ৰিভুজ হ'ব গতিকে 4 + 1 কিমান হ'ব 5 গতিকে ইয়াত নাম্বাৰ অফ ট্ৰায়াঙ্গেল কিমান হ'ল 5 আৰু এটা আছে ঠিক একেদৰে যদি মাজত যদি দুটা ত্ৰিভুজ দিয়া থাকে এটা ত্ৰিভুজৰ মাজত যদি আৰু দুটা ত্ৰিভুজ দিয়া থাকে তেতিয়াহ'লে আপোনালোকে কেনেকৈ উলিয়াব নাম্বাৰ অফ ট্ৰায়াঙ্গেল তাৰ কাৰণে আপোনালোকে আগতো ঠিক একেদৰে কৰিব যদি আপোনাৰ মাজত এটা ত্ৰিভুজ থাকে তাৰ কাৰণে 4 ইয়াত মাজত দুটা আছে তেতিয়া দুবাৰ 4 যোগ কৰা হ'ব আৰু সম্পূৰ্ণ এটা ত্ৰিভুজৰ কাৰণে কিমান যোগ কৰা হ'ব 1 গতিকে 4 যেহেতু মাজত দুটা আছে 4 দুবাৰ আৰু সম্পূৰ্ণ 1 গতিকে কিমান ট্ৰায়াঙ্গেল 9 হয় মাজত যদি আৰু বেছি দিয়া থাকে যদি 3টা দিয়া থাকে তেতিয়াহ'লে আপোনালোকে কি কৰিব 3টা দিয়া থাকিলে ঠিক একেদৰে 4 আপোনালোকে কিমান কৰিব 3বাৰ লিখিব মাজত কেইটা আছে এটা আছে সৰুটো তাৰ ওপৰত আৰু এটা ডাঙৰকৈ আছে তাৰ ওপৰত আৰু এবাৰ ডাঙৰকৈ আছে গতিকে তাৰ কাৰণে আপোনালোকে 3বাৰ 4 ল'ব লাগিব আৰু সম্পূৰ্ণটোৰ কাৰণে 1 গতিকে 3বাৰ 4 আৰু সম্পূৰ্ণ কিমান হ'ব 30 নাম্বাৰ অফ ট্ৰায়াঙ্গেল কিমান হ'ল 30 ঠিক আছে গতিকে একেদৰে যদি 5 নম্বৰটো আপুনি চাই তেতিয়াহ'লে আপুনি 5 নম্বৰটোত চিত্ৰত যদি এনেকৈ দিয়া থাকে তেনেহ'লে আপুনি কেনেকৈ নাম্বাৰ অফ ট্ৰায়াঙ্গেল উলিয়াব ইয়াৰ কাৰণে আপোনালোকে আগত ক'লেও যে মাজত যদি এটা ত্ৰিভুজ আপোনালোকে দেখে তেনে ইয়াৰ কাৰণে 4টা ত্ৰিভুজ আপোনালোকৰ ধৰিব লাগিব যিকোনো ত্ৰিভুজৰ যদি মাজত এটা ত্ৰিভুজ দেখা যায় ইয়াৰ কাৰণে 4টা ত্ৰিভুজ আপোনালোকৰ ধৰিব লাগিব গতিকে 4 ধৰিছোঁ আৰু সম্পূৰ্ণটো লাগিবই সম্পূৰ্ণ এটা ত্ৰিভুজ তাৰ কাৰণে 1 আৰু ইয়াতে আছে যে এইবিলাকৰ মাজত এটাকৈ আস্তনা আছে গতিকে ইয়াত কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা গতিকে আমি ইয়াৰ মাজৰ ত্ৰিভুজটোৰ কাৰণে কিমান ধৰিলোঁ 4টা ত্ৰিভুজ ধৰিলোঁ সম্পূৰ্ণ ত্ৰিভুজটোৰ কাৰণে এটা আৰু এইবিলাক আমি চকুৰে দেখা যিকেইটা আমি দেখিছোঁ এইকেইটা গুণি যোগ কৰি দিলে আমাৰ নাম্বাৰ অফ ট্ৰায়াঙ্গেল উলিয়াব গতিকে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা গতিকে 6টা আছে আমাৰ মাজৰটোৰ কাৰণে 4 আৰু সম্পূৰ্ণটোৰ কাৰণে 1 আৰু আমি যিকেইটা চকুৰে গুণিছোঁ এইকেইটাৰ কাৰণে গতিকে নাম্বাৰ অফ ট্ৰায়াঙ্গেল 11 হয় ঠিক একেদৰে ইয়াতে কেইটা আছে ইয়াতে কিন্তু আমাৰ মাজৰ ত্ৰিভুজ এটা নহয় মাজৰ ত্ৰিভুজ কিমান আছে দুটা আছে গতিকে ইয়াৰ পাছত 4 কিমান হ'ব 4 দুবাৰ আহিব মাজত যি ত্ৰিভুজ থাকিলেই 4 আৰু যিকেইটা থাকিব সেইকেইটা 4 আমাৰ যোগ কৰিব লাগে দুবাৰ আমি 4 যোগ কৰিলোঁ ইয়াৰ লগত সম্পূৰ্ণ এটা ত্ৰিভুজ আছে গতিকে সম্পূৰ্ণৰ কাৰণে এটা ইয়াৰ পিছত কি আছে যে একটা দুটা আৰু আছে 1 2 3 4 5 বাৰ হ'ল 1টো আমাৰ সম্পূৰ্ণ ত্ৰিভুজৰ কাৰণে আৰু 6 গুণি দিলোঁ 1 2 3 4 5 6 আৰু এটা 6 হ'ব 1 2 3 4 5 6 ইয়াৰ পিছত আমাৰ শেষৰ আৰু এটা ট্ৰায়াঙ্গেল কাউন্টিং আমাৰ ইয়াৰ পৰা প্ৰশ্ন প্ৰায় এক্সামত অহা যে আপুনি যদি দেখা পায় পৰীক্ষাত যদি ট্ৰায়াঙ্গেল আছে তেতিয়াহ'লে ইয়াত আমি এনেকৈ গুণি উলিয়াব নোৱাৰোঁ এটা ফৰ্মুলা দিয়া আছে এই ফৰ্মুলালৈকে আপোনালোকে কৰিব লাগিব ইয়াৰ যদি আপোনালোকে ফাৰ্ষ্টত চাই যে আপোনালোকে কেইটা ত্ৰিভুজ আছে ইয়াতে গুণি উলিয়াব নোৱাৰে ইয়াৰ এটা সূত্ৰ আছে সূত্ৰটো হ'ল 2n² - 5 ইয়াত nটো হ'ল সমান্তৰালকৈ দিয়া ৰেখাৰ সংখ্যা আপুনি যদি চাই ইয়াত কেইটা দিয়া আছে এটা তিনিটা
তিনিটা ভূমিৰ সমান্তৰালকৈ ইয়াত ৰেখা দিয়া আছে গতিকে এনৰ মান কিমান হ'ব ইয়াত 3 হ'ব গতিকে আপুনি যদি ইয়াতে চাই যে এনৰ মান 3 গতিকে আমি সূত্ৰটোৰ মতে এইটো কৰিলে হ'ব যে এনৰ মান 3 হ'লে 3 টো বহলো 3 স্কয়াৰ কিমান 9 9 ৰ পৰা 5 2 9 গুণ 18 18 পৰা -5 কৰিলে কিমান 30 নাম্বাৰ অফ ট্ৰায়াঙ্গেল 30 ঠিক আছে যদি ইমান ডাঙৰকৈ দিয়া থাকে বহু কেইটা সমান্তৰালকৈ কেইটা আছে একটা দুটা তিনিটা চাৰিটা পাঁচটা আছে গতিকে এনৰ মান কিমান 5 গতিকে সূত্ৰৰ মতে কৈ ভাল টুৱাইছ এন স্কয়াৰ -5 গতিকে এনৰ মান 5 5 স্কয়াৰ কৰিলে 25 25 * 2 কিমান হ'ল 15 হ'ল 15 পৰা -5 গলে কিমান হ'ব 45 গতিকে আজি ইমানেই ট্ৰায়াঙ্গেল কাউন্টাৰিংৰ পৰা ভিডিও এটা ভিডিও ফাৰ্স্ট ভিডিও আছে গতিকে যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে বা ডিএছএছৰ কাৰণে হওক যিকোনো পৰীক্ষাৰ কাৰণে হওক ট্ৰায়াঙ্গেল কাউন্টিং যদি দিয়ে তোমালোকে তেতিয়া পাবা ইয়াৰ পিছত আমি নেক্সট আৰু ৰিজনিংৰ ভিডিও লৈ আহিম গতিকে এইখিনিৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব নেক্সট যিকোনো হোমৱৰ্ক কম্পিটিটিভ এক্সামৰ বাবে চাকৰি যদি আপুনি এটা লাগে তেতিয়াহ'লে ৰিজনিংৰ যিকোনো পৰীক্ষা দিবলৈ হাজু যদি আপুনি তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ